हेलो एवरीवन আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেল দীপিকা হেউজিয়া পৃথিৱীৰ আন এটি ৰেচিপি ভিডিঅ'লে মই দীপিকাই স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে মই খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। কচুৰ লতি আপোনালোকে মাছৰ লগত বনাই খাইছেনে বাৰু? যদি খোৱা নাই তেনেহ'লে এই ভিডিঅ'টো চাব আৰু এবাৰ ট্ৰাই কৰি চাব বুলি আশা কৰিলোঁ। গতিকে একেবাৰে দেৰি নকৰোঁ আৰু জলদি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এই ব্যঞ্জনখন বনাবৰ কাৰণে দেখিছে মই লৈ লৈছোঁ কচুৰ লতি। এনেদৰে বাকলি গুচাই ইমানটো সাইজত দীঘলকৈ 3 ইঞ্চি মান সাইজত কাটি লৈছোঁ। লগতে লৈছোঁ এটা ডাঙৰ সাইজৰ পিঁয়াজ টুকুৰাকৈ কাটি লোৱা। তাৰ পিছত কেইটামান কেঁচা জলকীয়া মই অকণমান জ্বলা বেছি হ'ব কাৰণে লৈছোঁ। নহৰু আদা অকণমান থেতালি লৈছোঁ আৰু লগতে লৈছোঁ কেইপিচমান মাছ। দেখিছে 3 পিচ মাছ লৈছোঁ, হৈ যাব মোৰ এইখিনি। প্ৰথমে মই কেৰাহীত তেল দি গৰম কৰি ল'লোঁ। তেল অকণমান বেছিকৈ দিছোঁ। তাৰপিছতে মই দি দিলোঁ কাটি থোৱা পিঁয়াজখিনি আৰু জলকীয়াখিনি। এইখিনি দি লৈ মই 1 মিনিটমান সময় গেছটো হাই ফ্লেম কৰি এইখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। 1 মিনিটমান সময় পিঁয়াজখিনি ভজাৰ পিছত এয়া মোৰ হৈ গ'ল। গেছটো এতিয়া হাই ফ্লেম কৰিয়ে থৈছোঁ। তাৰপিছত মই যিখিনি নহৰু আদা থেতালি থৈছিলোঁ সেইখিনি দি দিলোঁ। এইখিনি দি লৰাই দিয়াৰ পিছতে মই ইয়াত জোখমতে দিছোঁ হালধি আৰু দিছোঁ অকণমান ধনিয়াৰ গুড়ি, লগতে অকণমান জ্বলা জলকীয়াৰ গুড়ি আৰু অকণমান দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ কালাৰৰ কাৰণে। এইখিনি দি ভালদৰে মই মছলাখিনি দি লৰাই দিলোঁ। লৰোৱাৰ পিছত মই ইয়াত কচুৰ লতিখিনি দিব পৰা হৈ গ'ল। এতিয়া মই ইয়াতে কচুৰ লতিখিনি দি দিছোঁ আৰু কচুৰ লতিখিনি ধুনীয়াকৈ মছলাখিনি চবফালে লাগি যোৱাকৈ মই ধুনীয়াকৈ লাহে লাহে গোটেইখিনি লৰাই দিম আৰু গেছটো বৰ্তমান ল' ফ্লেম কৰি থ'ম। আৰু এইখিনি দেখিছে মোৰ অকণমান কমি গ'ল। এতিয়া ধুনীয়াকৈ লৰাই দিলোঁ। লৰোৱাৰ পিছতে ইয়াতে মই এতিয়া ফ্ৰাই কৰি থোৱা মাছ কেইটুকুৰা দি দিলোঁ। মাছ কেইটুকুৰা আগতীয়াকৈ ফ্ৰাই কৰি ল'লে ভাল হয়, যিটো মোৰ ভিডিঅ' কৰা নহ'ল। আপোনালোকে ফ্ৰাই কৰি ল'লেও ভাল হ'ব, নকৰিলেও কোনো কথা নাই। তাৰপিছতে মই ইয়াত জোখমতে নিমখ দিম। নিমখ দিছোঁ মই চাহ চামুচৰ 4 ভাগৰ 1 অংশ বুলিয়ে ক'ব পাৰি। নিমখ মই এতিয়া ইয়াত এইকাৰণে দিছোঁ কাৰণ এইখিনি অকণমান কমি গ'ল আৰু মই এতিয়া আন্দাজ পাম। এইখিনি মই এতিয়া 5 মিনিট সময় ল' ফ্লেমত ভাজি ল'ম। আৰু দেখিছে 5 মিনিটমান সময় ল' ফ্লেমত ভজাৰ পিছত মোৰ এইখিনি এনেধৰণৰ হ'ল। মই এতিয়া অকণমান নহৰু আদা খুন্দনাটো দি তাতে পানী অখালি দি দিলোঁ আৰু অকণমান পানী দিয়াৰ পিছত এইখিনি মোৰ ধৰক এনেকুৱা হৈছে। মই আৰু অকণমান শুকানকৈ ভাজিম কাৰণে আৰু অকণমান ল' ফ্লেমতে এনেদৰে ভাজি ল'ম। আৰু এইখিনি দেখিছে মই ল' ফ্লেমত প্ৰায় 10 মিনিটমান সময় ভাজিলোঁ। তাৰপিছত মোৰ এইখিনি হৈ গ'ল ৰেডি খাবৰ কাৰণে। নমোৱাৰ আগতে মই ইয়াত অকণমান ধনিয়া পাত দি দিলোঁ আৰু ফাইনেলি মই এইখিনি কেৰাহীৰ পৰা নমাই দিলোঁ আৰু মোৰ কচুৰ লতি খাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে। আৰু যিসকলে বনাই খোৱা নাই এবাৰ নিশ্চয় বনাই খাই চাব আৰু লগতে অকণমান বন্ধুবৰ্গৰ মাজত শ্বেয়াৰো কৰি দিব। আৰু যদি মোক আগলৈ এনেকৈ চাই থাকিবলৈ বিচাৰে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে এটা বেল আইকন আছে, সেইটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে প্ৰথমে পায়। পুনৰ এটা নতুন ৰেচিপিৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ আহিছোঁ, বাই বাই।